हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। मोर चैनल तो आपलोक स्वागतम जनाइছো আকৌ এবাৰ। আৰু আজি আপোনালোকে ভাবিছে মোৰ চুলিখিনি কিয় দিতি আছে, কাৰণ মই এতিয়া জাষ্ট মানে গা ধুই আহিছোঁ। আৰু আজি আমি ব্লগটো ষ্টাৰ্ট কৰিম 1 PM। আৰু এতিয়া দুপৰীয়াৰ 1 PM হৈছে। এয়া চাওক ঘড়ীত, এয়া জুম কৰি দেখুৱাই বলক ব্লগটো আৰম্ভ কৰোঁ। এতিয়া মই ভাত খাওঁ, ভাত খাই তেওঁলোকক লগ পাই আছোঁ। এতিয়া ভাত খাই আজৰি হ'লোঁ। এতিয়া কি কৰিম আপোনালোকে চাই থাকক হা। এটা কথা কওঁ আপোনালোকক, ভাত খোৱাৰ পিছত কাৰোবাৰ চাগে মানে আপোনালোকৰ মন যায় চাগে মছলা টাইপ কিবা খাবলৈ, চপ টপ তেনেকুৱা। মোৰো মন যায়, সেইটো কাৰণে মই এতিয়া খাম কি চপ গুটি। বলক এতিয়া চপ গুটি খাম। এতিয়া অকণমান মই চপ গুটি খাই লৈছোঁ হা। এতিয়া বলক কি কৰোঁ চাই থাকোঁ। এতিয়া কেইটামান হোমৱৰ্ক কৰিবলৈ আছিলে, সেইখিনি কৰি ল'ম এতিয়া। গাইজ, আমাৰ সকলোৰে কেৰম বৰ্ড খেলা হৈ গ'ল। আৰু এতিয়া চাওক মই কি ড্ৰেছ পিন্ধিছোঁ আৰু কেনেকুৱা লাগিছে মোৰ ড্ৰেছটো। ভাল লাগিছে নিশ্চয়। আৰু এতিয়া মই আপোনালোকৰ আগত আকৌ এটা নতুন ডান্স কভাৰ কৰিম। আপোনালোকে চাই থাকক মই কি ডান্স কভাৰ কৰিম। আৰু ঠিক আছে, চাই থাকক। শরণ কমল উঠক বাজি জয় ধ্বনি পরম মঙ্গল। আই মাতৃ শরণ কমল উঠক বাজি জয় ধ্বনি পরম মঙ্গল। পূজার দোলন চন্দন সরা বন্তি জ্বলাই উজ্জ্বল করা কুপবিত্র করা ঢালি শান্তি পবিত্র করা ঢালি শান্তি কিয়াছে কি মামি দুঃখিত আতুর আই মাতৃর শরণ সেবী, আই মাতৃর শরণ সেবী হৃদয় তরুণ অমল মাঠু চকুর পানি শরণ ধুয়াও তাকে আনি বুকুর তেজৰৰ ঘটালি পুৰাও পদতল বুকুৰ তেজৰৰ ঘটালি পুৰাও পদতল পূজো আহাই মাতৃ শৰণ কমল উঠক বাজি জয় ধ্বনি পরম মঙ্গল পরম মঙ্গল।
পৰম মংগল। আপোনালোকে মোৰ আজিৰ ব্লগটো চাই কেনেকুৱা পালে? নিশ্চয় ভাল পালে। আৰু যদি সঁচাকৈ ভাল পালে এই ব্লগটো লাইক কৰিব আৰু স্পেচিয়েলি ডান্সটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ঠিক আছে, ব'লক মই এনেকৈ আৰু এটা ভিডিঅ' লৈ আনিম। তেতিয়ালৈকে বাই বাই।